কথাটো মই বুজিয়ে নাপাইছো চা এই এইটোনো কি বুজিবলগীয়া কথাটো দাদা ভাল তই ভাল কৰি দিবি কি হল কি কিয় সুধিছোহে তই কিয় মাজতে মাত দিছ এনেই কৈছো যাওক হেৰি বেহাৰবাৰী পুলিচ মুৰ্দাবাদ এইটো কলে গ'লে এফালে এইটো কোন কথাটো মই বুজা নাই মানে দিনৰ ভাগত কুলাৰটোতো দোকানতে ৰাখিবি ৰাতি হলে থানালৈ লৈ যাম ৰাতি যদি ফুচি যাম ইমানখিনি মূৰ মাৰিবলৈ তোৰ মূৰটো আছে জানো কোনো এটা অভদ্ৰ কিবা কবানে কি সুধি আছো বোলো মুখেৰে কিবা কবানে তুমি কি ভুৰভুৰাই থৈ আহিলা বাৰান্দাত গেলা গৰমত মুখ চুপতি মাৰি নাথাকিবা গেলা গৰম কাৰণে এইটো কুলাৰটো আনিছো বতাহ অকণো নল কিয় মৰত দৰকাৰ পৰিছে কি চব বতাহ লবলৈ বাপেৰৰ ঘৰত খিৰিকি মেলি মেলি শুওঁতে গ'ল ইয়াত কুলাৰটো পাইছ তই যদি এইটো মুডত থাক ঘৰখনৰ উন্নতি হ'বনে বাৰু দেখিছো নহয় কম উন্নতিৰ কথা চিন্তা কৰিছানে সেই চিন্তা কৰা হলে মোক ব্যৱসায়টো বন্ধ কৰিবলৈ নকয় তাই আচাৰৰ বটল কেইটা পাহৰিব পৰা নাই ডাল ঠেংডাল আকৌ উলিয়াই ৰাখিছে কোন কমল বুলি ভাবিছো কমল বুলি ভাবিছো কমল কৰিব আহিছ ঐ কি আছো এডাল মোকে চাই হাঁহি মাৰিছ নে কিয় মাৰিছ কেনেকুৱা লাগিছে আঁঠু কাঢ়ি কষ্ট পোৱা হলো আগৰ নিচিনা আঁঠু নকঢ়া হলো যে হাঁহিছ তই মুখখন অকণ আগুৱাই দে কিয় পকাত মাৰি মুখখন ভাঙি পেলাও বহি থাক আঁঠু কাঢ়িছা নেকাহো যা ছাৰ ই উঠিছি বহিছি উঠ তোৰ চকু দুটা ফুটা উঠ তোক অসুখ হৈ যাব চা তোৰ অসুখ হ'ব তই উঠিছ নাই কি হ'ল ছাৰ অভদ্ৰামী ইয়াৰ এনে মাথাটো গৰম হৈ আছে কিয় ছাৰ কিবা গম পাই জানো কালি ৰাতি থানাৰ পৰা কুলাৰটো চুৰ হৈছে আমাৰ থানাৰ কুলাৰটো ইয়াৰ পৰা কালি আহি আছো কথাটো কিয় কোনটো চা ৰহস্যটো বুজি নাপাইছো কুলাৰৰ কথাটো একেবাৰে বুজি নাপাইছো তই একোৱে বুজি পোৱা নাই একো নাই চা তোক কি লাগে আকৌ কিয় আহিছ তাৰমানে তই কুলাৰটো চুৰ কৰিলি হয় চা মই চুৰ কৰিছো কিয় তই দেখোন কৈছিলি মেডামে বোলে মৰমতহে দিছিল এতিয়া জুমনি কৈছিলো চা এতিয়া যে ছাৰে জমাই দিব কিয় চা কুলাৰটো মোৰ ঘৰত আছে নে নাই তাৰমানে মই এতিয়া চুৰ হৈ গলো ফচি গলো মই বাচি গলো মই কি লাগে তোক নাচাও এবাৰ সেইফালে নাচাও এই কথা ক'লে নুশুনা যে কিহৰ কাৰণে যা গলি